নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আমি ডিছকাছ কৰি আছোঁ। আজি এই ভিডিঅ'টো আমি ভালেখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই যাব। লগতে আপোনালোকে যদি DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত আপোনালোকে চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। এইখন গাইডবুকৰ পৰা ৰিচেণ্টলি হৈ যোৱা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষা, DHSৰ টেকনিকেল পৰীক্ষা, লগতে ADR গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনচাৰ কমন হোৱা দেখা গৈছে। গতিকে আগন্তুক DHSৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব আপোনালোকে। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, সংস্কৃত ভাষাৰ জন্ম কেতিয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে, 8ম শতিকাত, ঋগ্বেদ ৰচনাৰ সময়ত, অৰ্থবেদ ৰচনাৰ সময়ত, আদিম যুগত। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, ঋগ্বেদ ৰচনাৰ সময়ত সংস্কৃত ভাষাৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? অমৰকোষ, ৰত্নসাহিত্য, ৰত্নকোষ, সংস্কৃত জ্ঞানম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম হৈছে অমৰকোষ। কাৰেক্ট এনচাৰ অপশ্যন এ। নেক্সট কুৱেশ্যন দিয়া আছে, বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন? মহাভাৰতখন কোনে লিখিছিল? অপশ্যন দিয়া আছে, বাল্মীকি, কালিদাস, মহৰ্ষি বেদব্যাস, বৰাহমিহিৰ। চ' বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰত মনত ৰাখিব। মহাভাৰত কোনে লিখিছিল? শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক, যিসকলে জানে, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব আৰু কুৱেশ্যনসমূহৰ এনচাৰসমূহ আপোনালোকৰ এনেদৰে সহজতে মনত থাকিব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মহৰ্ষি বেদব্যাস বা ব্যাসদেৱ বুলিও কোৱা হয়। তেখেতে মহাভাৰতখন ৰচনা কৰিছিল। এইখিনিতে আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে, বিশ্বৰ দীৰ্ঘতম মহাকাব্য কোনখন? মহাভাৰত হয়। নেক্সট কুৱেশ্যন দিয়া আছে, হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য ৰামায়ণ কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে, বাল্মীকি, কালিদাস, মহৰ্ষি বেদব্যাস, বৰাহমিহিৰ। চ' আপোনালোক যিসকলে ইয়াৰ কাৰেক্ট এনচাৰ জানে, আপোনালোকে জলদি কমেণ্ট বক্সত কমেণ্ট কৰক, মহাকাব্য ৰামায়ণ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বাল্মীকিয়ে ৰামায়ণ লিখিছিল। হিন্দু ধৰ্মৰ পুৰণি মহাকাব্য কোনখন সুধিলে ৰামায়ণ হ'ব। ৰামায়ণ বাল্মীকিয়ে লিখিছিল, মনত ৰাখিব। চ' নেক্সট অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা লৈছোঁ, কোন চনত হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ঘোষণা কৰা হৈছিল? চ' চনসমূহ দিয়া আছে, 1935 চনৰ 14 ছেপ্টেম্বৰ, 1947 চনৰ 15 ছেপ্টেম্বৰ, 1985 চনৰ 14 ছেপ্টেম্বৰত, 1945 চনৰ 14 ছেপ্টেম্বৰত। চ' ইয়াৰ কোনটো কাৰেক্ট এনচাৰ? যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব, চ' তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1945 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ঘোষণা কৰা হৈছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন দিয়া আছে, কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়? বদায়নী, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহম্মদ ইকবাল, মহাকবি কালিদাস। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মহাকবি কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন, বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? আনন্দমঠ, বিষবৃক্ষ, দুৰ্গেশ্বৰ নন্দিনী, চোখেৰ বালি। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, আনন্দমঠ। কিন্তু এই কুৱেশ্যনটো আপোনালোকক এনেধৰণে বেছিকৈ সুধি থাকে যে বন্দে মাতৰম গীতটি কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? চ' বন্দে মাতৰম গীতটি আনন্দমঠ উপন্যাসখনৰ পৰা লোৱা হৈছে, আৰু আনন্দমঠ এখন বাংলা উপন্যাস। চ' কুৱেশ্যনটো আপোনালোকক সুধিছে যে বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? আনন্দমঠ হ'ব। আৰু আনহাতে আপোনালোকক সুধিব পাৰে বন্দে মাতৰম গীতটি কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব আনন্দমঠ। চ' অতি গুৰুত্বপূৰ্ণ, মনত ৰাখিব। চ' এইখিনি লৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, নিশ্চয় লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। নেক্সট কুৱেশ্যন দিয়া আছে, ৰামচৰিত মানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, গোলাম মুস্তাফা, কালিদাস, তুলসীদাস। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, তুলসীদাসে ৰামচৰিত মানস গ্ৰন্থখন ৰচনা কৰিছিল। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোক যিকোনো এটা সুধিব, গতিকে অতি গুৰুত্বপূৰ্ণ সকলোবোৰ কুৱেশ্যন এনচাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। নেক্সট কুৱেশ্যন দিয়া আছে, 1912 চনত ৰবীন্দ্ৰনাথৰ কোনখন কাব্যগ্ৰন্থ লণ্ডনৰ ৰেল ষ্টেচনত হেৰাইছিল? অপশ্যনসমূহ দিয়া আছে, গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি, চোখেৰ বালিৰ পাণ্ডুলিপি, শেষৰ কবিতাৰ পাণ্ডুলিপি, নৌকাডুবিৰ পাণ্ডুলিপি। চ' শুদ্ধ উত্তৰটো আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ,
গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি এই গ্ৰন্থখন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। এইখিনিতে আপোনালোকে মন কৰিব। আৰু এই গ্ৰন্থখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ লণ্ডনৰ ৰেল ষ্টেচনত হেৰাইছিল। নেক্সট অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা লৈছোঁ। ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰথম উপন্যাসখনৰ নাম কি? অপশ্যনসমূহ চাই ল'ব। জাৰ্নেল অফ 48 আৱাৰ্ছ ইন দ্য ইয়াৰ 1945। নেক্সট আছে মেন ইটাৰ্ছ অফ দ্য কুমায়ুন। নেক্সট আছে দি ইকনমি। নেক্সট এ টেল অফ টুটিছ আছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰথমখন উপন্যাস হৈছে জাৰ্নেল অফ 48 আৱাৰ্ছ ইন দ্য ইয়াৰ 1945। চ' এইখন হৈছে ভাৰতীয় ইংৰাজী সাহিত্যৰ প্ৰথমখন উপন্যাস, মনত ৰাখিব, অতি গুৰুত্বপূৰ্ণ। চ' নেক্সট কুৱেশ্যন দিয়া আছে, কামায়নী গ্ৰন্থখন কাৰ? অৰ্থাৎ কামায়নী গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহ আছে আৰ্যভট্ট, জয়শংকৰ প্ৰসাদ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, মুন্সী প্ৰেমচান্দ। চ' শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জয়শংকৰ প্ৰসাদে কামায়নী গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনসমূহ আছে টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু, দ্য টেলিগ্ৰাফ, দ্য হিন্দুস্তান টাইমছ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, টাইমছ অফ ইণ্ডিয়ান হৈছে ভাৰতৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকত। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহত আপোনালোকৰ নাম সন্নিৱিষ্ট কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু আপোনালোকে প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ এইখন গাইডবুক ফ'ল' কৰিব পাৰে। ইয়াতে আপোনালোকে আটাইকেইটা বিষয়ৰ 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতৰ কোনখন বাতৰি কাকতত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়? ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এমপ্লয়মেণ্ট নিউজ। এমপ্লয়মেণ্ট নিউজ এই বাতৰি কাকতখন ভাৰতৰ সৰ্বাধিক ভাষাত প্ৰকাশিত হয়। চ' আপোনালোকে কমেণ্ট কৰক এইখন এমপ্লয়মেণ্ট নিউজ ভাৰতৰ কিমানটা ভাষাত প্ৰকাশিত হয়। চ' কমেণ্ট বক্সত কমেণ্ট কৰিব। যিগৰাকীয়ে কাৰেক্ট এনচাৰ আমালৈ প্ৰেৰণ কৰে, নেক্সট ভিডিঅ'ত তেখেতৰ নাম সন্নিৱিষ্ট কৰা হ'ব এই ভিডিঅ'টোত। নেক্সট কুৱেশ্যন দিয়া আছে, মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল? হৰিজন, হিন্দুস্তান সমাচাৰ, ইণ্ডিপেণ্ডেন্স, আজাদী। চ' আমি সকলোৱে জানো মহাত্মা গান্ধীৰ সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম আছিল হৰিজন, অৰ্থাৎ হৰিজনৰ সম্পাদক আছিল মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে সম্পাদক পদত থকা হৰিজন বাতৰি কাকতখন কিমান চনত প্ৰকাশিত হৈছিল? কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, সংস্কৃত সাহিত্যৰ প্ৰথম ব্যাকৰণিকজন কোন আছিল? অপশ্যনসমূহ আছে পাণানি, আৰ্যভট্ট, বাণভট্ট, চাণক্য। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, পাণানি আছিল সংস্কৃত সাহিত্যৰ প্ৰথম ব্যাকৰণজনক। চ' নেক্সট কুৱেশ্যন আছে, হৰ্ষচৰিত আৰু কাদম্বৰী পুথি দুখন কোনে লিখিছিল? পাণানি, আৰ্যভট্ট, বাণভট্ট, চাণক্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বাণভট্ট। বাণভট্টই হৰ্ষচৰিত আৰু কাদম্বৰী এই পুথি দুখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, মৃচ্ছকটিকম নাটকখন কাৰ ৰচনা? বৰামিহিৰ, শূদ্ৰক, আকবৰ, বাণভট্ট। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শূদ্ৰকে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, বাংলা সাহিত্যৰ মহাকাব্য মেঘনাদ বধ কাৰ ৰচনা? অপশ্যনসমূহ আছে মাইকেল মধুসূদন দত্ত, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাজাধিৰাজ ততিনী, হৰিদাস সেন। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মাইকেল মধুসূদন দত্তই বাংলা সাহিত্যৰ মহাকাব্য মেঘনাদ বধ ৰচনা কৰিছিল। চ' এইখিনিতে আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, বাংলা সাহিত্যৰ মহাকাব্যখনৰ নাম কি? এনচাৰ হ'ব মেঘনাদ বধ, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন দিয়া আছে, আধুনিক মাৰাঠী কবিতাৰ জনক কোন? অপশ্যন দিয়া আছে কভুৰ পেৰাটা, কেচ ফুচুত, ৰাজধিৰাজ ততিনী, হৰিদাস সেন। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন দিয়া আছে, অৰ্থাৎ আজিৰ পাৰ্টৰ শেষৰ টু কুৱেশ্যন। আৰু এই পাৰ্টটো আপোনালোকে যদি চাইছে, ভাল পাইছে, নিশ্চয় লাইক এটা কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আগলৈ এনেকুৱা ধৰণৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' কুৱেশ্যন দিয়া আছে, শেষৰ টু কুৱেশ্যন, চাৰে জাহাছে আচ্ছা গীতৰ ৰচক কোন? অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। চাৰে জাহাছে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে নজৰুল ইছলাম, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহম্মদ ইকবাল, গোলাম মুস্তাফা। চ' শুদ্ধ উত্তৰ অপশ্যন চি, মহম্মদ ইকবালে চাৰে জাহাছে আচ্ছা এই গীতটো ৰচনা কৰিছিল। চ' আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।